এখন বাটপা যাম বুলি ভাবিছোঁ সদায় বাট পাই যাই দেখা দেখো এতিয়া ফাটছি না অলপ বাতিলে হও নাকি দৰ্জি চিলাব লাগছিল কি মুখ চিলা কৰিব লাগে না কাপোৰ চিলা কৰিব লাগে মোৰ লগত কি আছে তুমি দেখা নাই নেকি দেখা নাই দেখলি তো উঠলিও হয় সেনকে এই চলা তোৰ চিলা কৰি দিওঁ ৰ'বা টাইম লাগিব ন বহুত অলপ টাইম লাগিব আধা ঘণ্টা 1 ঘণ্টা আধা ঘণ্টাৰ ভিতৰত হৈ যাব হ'ব দিয়ক চিলা ক'লোঁ সি আধা ঘণ্টা সময় দিছিল 2 ঘণ্টা হ'ল সেই মানুহে মাৰে আহে নে নাহে বা চিলাই কৰিলোঁ সোমাব মানে নোসোমোৱাই দৰ্জি হানা হৈছে না তোৰ হৈছে এতিয়া কাপোৰটো নিব লাগিছিল নহয় মই ল ৰ'বা কিবা এটা দাং ৰ'বা তোমাক দে 50 টকামান দে নে ফিটিং হ'ল না চ তাই দিব হা অলপ মই লাৰাতে গম পাইছোঁ পিন্ধিছ হা পিন্ধি যাব নালাগে নেকি নোসোমই হা তে খোলা মিলা কৰিব লাগিব এতিয়া চচু ফিটিং কৰে না ফিটিং হয় না নহয় দে চাই ল'বাচোন হ'ব দে ঘৰত পিন্ধি চাবা মই চাম দে বা ইমান গৰম দিছে মানে থাকিব নোৱাৰিলোঁ মানে গাড়ীখনো আনিব নহ'ল গাড়ীখনত থৈ আহিলোঁ अल्लाह के नाम पे दे दे रे बाबा अल्लाह के नाम पे दे दे তই কোনিয়ে তই হিন্দু না মুছলমান ভিক্ষাৰী কোনো জাতি জনগোষ্ঠী নাথাকে হয় নেকি হিন্দুও হ'ব পাৰে মুছলিমো হ'ব পাৰে খুচৰা হ'ব না তই 2000ৰ 10 টকামান দিলোঁ তোৰ কোনো জাতিও নাই ধৰ্মও নাই কিন্তু তোক 2000 টকা এখন খুচৰা কৰি 10 টকা দিলোঁ হয় খুচৰা বা আছে না নাই তোৰ 10 টকা নলাং মই ভিক্ষাৰীৰো এটা ষ্টেণ্ডাৰ্ড আছে বাপ্পা ঐ ভিক্ষাৰীৰো ইমান ষ্টেণ্ডাৰ্ড 10 টকা পইচা নলওঁ 10 টকা নলওঁ এটা কান্দি থাক মই নৰো দিবা তোক মই যাওঁ 10 টকা পইচা নলয় ভিক্ষাৰীৰো ইমান ষ্টেণ্ডাৰ্ড আহক 10 টকা খান দিলেও হ'ব আহক বাবু এতিয়া গিয়া মাতলি মোক তই থাকছো তই এনকে মোৰ তাতে আজিকালি দিনতো এনা ভদ্ৰ মানুহ আছে মই 3 বুলি 3 কল লৈ লাৰবি দেখোন 1 2 1 2 3 দাউৰ